মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ দ্বিতীয় অধ্যায় বহুপদ পাঠ্য আৰম্ভ কৰিব লৈছো বহুপদ বুলি ক'লে আমি কি বুজি পাওঁ সেইখিনিলৈ যোৱাৰ আগতে মই প্ৰথমতে লিখিছো বীজীয় ৰাশি মানে আমি কি বুজি পাওঁ বা চলক মানে আমি কি বুজি পাওঁ পদ মানে আমি কি বুজি পাওঁ সেইখিনি আমি জানিব লাগিব আৰু সেইখিনি তোমালোকে আগৰ ক্লাছত পাই আহিছা তথাপিতো মই বীজীয় ৰাশি নো কি সেই কথাটো অলপ ক'ব লৈছো যোগ বিয়োগ আদি বীজীয় প্ৰক্ৰিয়াৰে যদি ধ্ৰুৱক বা চলক বা দুয়োবিধ সংযুক্ত হৈ থাকে তেন্তে তেনে ৰাশিবোৰক বীজীয় ৰাশি বোলে ধ্ৰুৱক বা চলক ধ্ৰুৱক বুলি কোৱাৰ লগে লগে আমাৰ যিবিলাক মান আমাৰ সদায় একেই থাকে যেনে আমাৰ সংখ্যাবোৰ 3 4 5 এইবিলাক আমি ধ্ৰুৱক বুলি কওঁ আৰু যদি মানবোৰ আমাৰ সলনি হৈ থাকে অৰ্থাৎ মই x ব্যৱহাৰ কৰিছো আৰু x ৰ মানটো আমাৰ বিভিন্ন সময়ত য'ত যেনেকৈ আমাৰ আমি প্ৰবলেমবোৰ পাওঁ তেনেকৈ আমি সমাধান কৰো আৰু x ৰ মানবোৰ আমি বেলেগ বেলেগ পাওঁ বা আমি y z আমি বেলেগ বেলেগ ধৰণৰ আখৰ ব্যৱহাৰ কৰিব পাৰো আৰু সেইবোৰক কোৱা হয় চলক বা আক্ষৰিক চলক এতিয়া ধ্ৰুৱক বা চলকৰ দ্বাৰা যদি ধ্ৰুৱক আৰু চলকবোৰ যোগ আৰু বিয়োগ চিহ্নৰ দ্বাৰা যদি লগ হৈ থাকে তেতিয়াহলে তাক কোৱা হয় বীজীয় ৰাশি ইয়াত মই কেইটামান উদাহৰণ দিছো thrice y square minus 2y squared plus 7 y square minus 3/4y plus 5 x by y plus 1 and x cube plus 2x square minus x plus 3 এইবোৰ একোটা বীজীয় ৰাশি বা এই বীজীয় ৰাশিবোৰত এটা প্ৰথম বীজীয় ৰাশিটো মই কি লিখিছো thrice y square minus 2y squared plus 7 বীজীয় ৰাশিটো কি আছিল ধ্ৰুৱক আৰু চলকবোৰ যদি যোগ বিয়োগৰ দ্বাৰা সংযুক্ত হৈ থাকে তেতিয়াহলে তাক কোৱা হয় বীজীয় ৰাশি এতিয়া ইয়াতে বিয়োগ চিহ্ন আৰু যোগ চিহ্নৰ দ্বাৰা সংযুক্ত হৈ আছে তিনিটা অংক আছে thrice y square 2y squared plus 7 এই প্ৰতিটো অংককে কোৱা হয় পদ বীজীয় ৰাশিত যোগ আৰু বিয়োগৰ দ্বাৰা সংযুক্ত হৈ থকা অংকবোৰক কোৱা হয় পদ টাৰ্ম পদ বুলি কোৱা হয় ইয়াত তিনিটা পদ আছে y square minus 3/4y plus 5 x by y plus 1 এটা x by y টো আমি এইদৰে লিখিব পাৰো x y to the power minus 1 plus 1 তাৰ পিছত x cube plus 2x square minus x plus 3 ইয়াতে পদ আছে 1 2 3 4 চাৰিটা পদ আছে একোটা অংক কোৱা হয় একোটা পদ বীজীয় ৰাশি আৰু পদ সম্পৰ্কে আমি জানিলো ইয়াৰ পিছতে এই বীজীয় ৰাশিবোৰ যে মই লিখিছো ইয়াতে বীজীয় ৰাশিত x ৰ ঘাত আছে 2 ইয়াতে x ৰ ঘাত আছে 1 আৰু ইয়াত x ৰ ঘাত y এটো y যেহেতু নাই গতিকে y ঘাতটো 0 আছে y to the power 0 equal to 1 ইয়াত y square y1 y to the power 0 ইয়াত x y to the power minus 1 x ৰ 1 আছে x ৰ 1 আৰু y minus 1 ইয়াত মই লিখিছো এইটো ইকুৱেল x ৰ 1 আছে y minus 1 আছে ইয়াত একেদৰে x cube x square x1 plus 3 হলে x to the power 0 এই যে বীজীয় ৰাশিবোৰ মই লিখিছো বীজীয় ৰাশিবোৰৰ চলকবোৰৰ ঘাত ইয়াত y এটা চলক y ৰ ঘাত 2 ইয়াত y ঘাত 1 ইয়াত y ঘাত 0 ইয়াতে 2 1 0 ইয়াতে x ৰ ঘাত 1 y ৰ ঘাত -1 আছে ইয়াত x ৰ 3 আছে 2 আছে 1 আছে 0 আছে এটা কথা হ'ল যদি চলকবোৰৰ ঘাত ধনাত্মক থাকে ধনাত্মক অখণ্ড সংখ্যা বা শূন্য তেতিয়াহলে তেনেকুৱা ধৰণৰ বীজীয় ৰাশিবোৰক কোৱা হয় বহুপদ বহুপদ বুলি ক'লে আমি কি বুজি পালো বীজীয় ৰাশিবোৰৰ চলকবোৰৰ ঘাত যদি ধনাত্মক অখণ্ড সংখ্যা আৰু শূন্য হয় তেতিয়াহলে বা শূন্য হয় তেতিয়াহলে আমি বহুপদবোৰ তেনেকুৱা ধৰণৰ বীজীয় ৰাশি কি বুলি কওঁ বহুপদ বুলি কওঁ পলিনমিয়েল বহুপদ বুলি কওঁ এতিয়া ইয়াত মই কেইটামান বহুপদ লিখিছো x to the power 4 minus thrice x square plus 5 এইটো এটা বহুপদ কাৰণ ইয়াত x আছে চলক আৰু x ৰ ঘাত ইয়াত 4 আছে ইয়াত 2 আছে ইয়াত 0 আছে যদি ধনাত্মক অখণ্ড সংখ্যা বা শূন্য হয় তেতিয়াহলে এটা বহুপদ বুলি কোৱা হয় আন এটা মই লিখিছো y to the power 5 minus thrice y to the power 4 plus
7y square plus y plus 1 1 2 3 4 5 পাঁচটা পদ আছে পাঁচটা পদ আছে চলক আছে y আৰু চলকবোৰৰ ঘাতবোৰ কি হৈছে ধনাত্মক অখণ্ড সংখ্যা আৰু এনেকুৱা ধৰণৰ বিজোড় ৰাশিক কম আমি বহুপদ বুলি কম বিজোড় ৰাশিবোৰ এতিয়া এই যে প্ৰথম বহুপদটো লিখিছো সেই প্ৰথম বহুপদটো হৈছে x চলকযুক্ত তাত অকল চলক এটাই আছে x দ্বিতীয় বহুপদটোত চলক আছে y চলকযুক্ত বহুপদ তেনেদৰে আমি ইয়াত যদি আৰু এটা লিখো x to the power x square plus 2y6 plus 1 এইটো হৈছে x চলকযুক্ত বহুপদ এতিয়া যদি বহুপদৰ চলক এটা থাকে তেনেকুৱা ধৰণৰ বহুপদৰ আৰু যদি চলকৰ ঘাতবোৰ ধনাত্মক অখণ্ড সংখ্যা হয় তেতিয়া তেনেকুৱা ধৰণৰ বহুপদক কোৱা হয় x চলকযুক্ত বহুপদ x চলকযুক্ত বহুপদ x চলকযুক্ত বহুপদ আমি কাক কম এইবোৰ হৈছে x চলকযুক্ত বহুপদ চলক প্ৰথমটোত আমাৰ এটাই আছে x দ্বিতীয়টোত y এটাই আছে তৃতীয়টোত আকৌ x এটাই আছে চলক এটা আছে x আৰু তাৰ ঘাতবোৰ ধনাত্মক অখণ্ড সংখ্যা গতিকে এনেকুৱা ধৰণৰ বহু ৰাশিবোৰক আমি কম এনেকুৱা ধৰণৰ বিজোড় ৰাশিবোৰক কোৱা হয় x চলকযুক্ত বহুপদ এতিয়া আমি বহুপদ সম্পৰ্কে গম পালো এক চলকযুক্ত বহুপদ কি হয় যদি চলক এটা থাকে তেতিয়াহলে তাক এক চলকযুক্ত বহুপদ বুলি কোৱা হয় এতিয়া এই পদবোৰৰ ওপৰত নিৰ্ভৰ কৰি বহুপদক আমাক ভাগ কৰা আছে যদি পদ এটা থাকে এক পদ কাক কয় y to the power 5 পদ এটাই আছে y to the power 5 বা xy square ইয়াতো পদ এটাই আছে x আৰু y চলক y দুটা পূৰণ হৈ আছে আৰু x এটা পূৰণ হৈ আছে কিন্তু পূৰণ হৈ তাক এটাই পদ হৈছে 7x cube y এনেকুৱা ধৰণৰ পদবোৰক কোৱা হয় এক পদ যদি বহুপদটোত এটাই পদ থাকে তেতিয়াহলে তাক কোৱা হয় এক পদ দ্বিপদ কাক কোৱা হয় দ্বিপদ যদি পদ দুটা থাকে x plus y x square plus 2y x square plus 2y ইয়াতে পদ কেইটা আছে আমাৰ দুটা আছে ইয়াতে পদ দুটা আছে x square plus 2y6 plus 1 কিন্তু ইয়াত আকৌ চলক দুটা আছে ইয়াতো চলক দুটা আছে ইয়াত কিন্তু চলক এটাই আছে গতিকে যদি দুটা পদ থাকে তেতিয়াহলে তাক কোৱা হয় দ্বিপদ বুলি কয় যেহেতু আমি এক চলকযুক্ত বহুপদৰ কথা আলোচনা কৰিছো গতিকে মই চলকবোৰ একেই কৰি দিছো thrice x plus x square and y to the power and মই লিখি দিছো y to the power 5 plus 7 thrice x plus x square y to the power 5 plus 7 x square plus 2y6 ইয়াতে তিনিটা আছে সো x square plus 2y6 এনেকুৱা ধৰণৰ বহুপদবোৰক কোৱা হয় দ্বিপদ যদি পদ দুটা থাকে আৰু এটো হৈছে এক চলকযুক্ত এটা চলক আছে সো পদ যদি দুটা থাকে তেতিয়াহলে তেনেকুৱা ধৰণৰ বহুপদক কোৱা হয় দ্বিপদ ত্ৰিপদ বুলি কোৱাৰ লগে লগে কি হ'ব যদি পদ তিনিটা থাকে তেতিয়াহলে তাক কোৱা হয় ত্ৰিপদ x square plus 2y6 plus 1 অলপ আগতে মই যেটো ইয়াত লিখিছিলো ইয়াত পদ কেইটা আছে 1 2 3 তিনিটা পদ আছে y square minus 2y plus 1 পদ কেইটা আছে তিনিটা আছে যদি পদ তিনিটা থাকে তেতিয়াহলে তাক কোৱা হয় ত্ৰিপদ গতিকে বহুপদৰ পদৰ ওপৰত নিৰ্ভৰ কৰি আমি ভাগ কৰিছো এক পদ দ্বিপদ ত্ৰিপদ এটা পদ থাকিলে এক পদ দুটা পদ থাকিলে তাক কোৱা হয় দ্বিপদ আৰু যদি তাতকৈ বেছি পদ থাকে তিনিটা পদ থাকে তেতিয়াহলে তাক কোৱা হয় ত্ৰিপদ এতিয়া ইয়াৰ পিছতে আমি জানিম আমি চলক বিজোড় ৰাশি বহুপদৰ সম্পৰ্কে জানিলো এবাৰ সহগ সম্পৰ্কে জানিম সহগ কাক কোৱা হয় ধৰা মই এটা পদ লিখিছো thrice x square এটা পদ লিখিছো thrice x square গতিকে thrice x ৰ উৎপাদক কি হ'ব পাৰে thrice x ৰ কি উৎপাদক হ'ব পাৰে 3 into x square মই লিখিব পাৰো 3x into x মই লিখিব পাৰো
3 into x square, 3x into x, 1 into 3x square. এইদৰে আমি লিখিব পাৰো। এতিয়া ইয়াত সহগ বুলি কোৱাৰ লগে লগে যে দুটা উৎপাদকৰ মই পূৰণফল হিচাপে দেখাইছো, এটা আনটোৰ কি হ'ব সহগ হ'ব। এতিয়া 3x square 3 into x square মানে x square ৰ সহগ কি 3 আৰু 3 ৰ সহগ হৈছে x square। এতিয়া যদি মই ডেফিনেশনটো দিব লাগে তেতিয়া হলে এটা পদৰ প্ৰত্যেকটো উৎপাদকে এটা আনটোৰ সহগ। এতিয়া ইয়াতে মই দুটা উৎপাদকত প্ৰকাশ কৰিছো, গতিকে 3 টো x square ৰ সহগ হ'ব আৰু x square টো 3 ৰ সহগ হ'ব। ইয়াতে এটা কথা যে 3 টো যে x square ৰ সহগ হ'ব 3 কোৱা হয় সাংখ্যিক সহগ। আৰু 3 ৰ সহগ x square টো হ'ব আক্ষৰিক সহগ। সাংখ্যিক সহগ আৰু আক্ষৰিক সহগ। যদি সহগটো সংখ্যাত থাকে তেতিয়াহ'লে আমি সাংখ্যিক সহগ বুলি কম, আৰু যদি আখৰত থাকে x y z আমাৰ যি চলক দিয়া থাকে যদি আখৰত থাকে তাক কোৱা হয় আক্ষৰিক সহগ। এতিয়া মই এই পদটোৰ ক্ষেত্ৰত মই যদি কম x square ৰ সহগ 3 ৰ সহগ x square। মই যদি কম যে thrice x square পদত thrice x ৰ সহগ কি হ'ব x হ'ব। গতিকে সহগ সম্পৰ্কে আমি গম পালো। thrice x এইটো মই লিখি দিছো, thrice x ৰ সহগ x, আৰু বাকি দুটা মই লিখা নাই। 3 ৰ সহগ x square, 3 ৰ সহগ হ'ব x square, আৰু x square ৰ সহগ হ'ব 3 বা সাংখ্যিক সহগ। আমি সাংখ্যিক সহগ বুলি ক'ব পাৰো। 3 x square ৰ সাংখ্যিক সহগ 3 বা সহগ 3 হ'ব। তো ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক বহুপদ, বীজগণিতীয় ৰাশি, পদ, চলক বা এক চলকযুক্ত বীজগণিতীয় ৰাশি, বহুপদ, একপদ, দ্বিপদ, ত্ৰিপদ আৰু সহগ সম্পৰ্কে অকমান বুজাই দিলো। এইখিনিৰ ওপৰত মই অনুশীলনীত অংক চাই লওঁ। তাৰ মই অংক তোমালোকক দেখাই দিছো অকমান। অনুশীলনী 2.1 exercise 2.1 তাত ফার্স্ট কোয়েশ্চনটো দিয়া আছে তলৰ কোনকেইটা ৰাখি চলকযুক্ত এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয় এই কথাটো দিয়া আছে। কোনকেইটা এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয়। ফার্স্টটো দিয়া আছে 4x square minus thrice x plus 7। এই ৰাখিটো এক চলকযুক্ত বহুপদ হয় নে নহয়। ইয়াত চলক কি আছে x আছে, প্ৰথমে বহুপদ হয়। চলক x আছে আৰু x ৰ ঘাত ইয়াত 2 আছে, ইয়াত 1 আছে, ইয়াত 0 আছে, ধনাত্মক অখণ্ড সংখ্যা। গতিকে এইটো হ'ব এক চলকযুক্ত বহুপদ। আনটো y square plus √2। y square plus √2 ইয়াত আমাক চলকৰ ঘাতটোৰ কথা কয়। চলকৰ ঘাতটো ধনাত্মক হ'ব লাগে তেতিয়া বহুপদ হ'ব। চলক এটাই আছে y আৰু তাৰ ঘাতটো 2 আছে, গতিকে এইটো বহুপদ হ'ব আৰু এক চলকযুক্ত বহুপদ। এক চলকযুক্ত বহুপদ। আন এটা মই দেখুৱাই দিছো তোমালোকক, সেইটো হৈছে 3 root t plus t root 2। এইটো ইয়াত চলক t আছে, কিন্তু t ৰ ঘাতটো ইয়াতে কি হ'ব হাফ হ'ব। root t হলে t to the power half প্লাস ইয়াত একে আছে √2 টো ধ্ৰুৱকটো ৰুট আছে আমাৰ একোনে ধ্ৰুৱকটো ৰুট থাকিব পাৰে বৰ্গমূল 2 আৰু t। চলক হৈছে t এটাই চলক এক চলকযুক্ত, কিন্তু t ৰ যিটো ঘাত সেই ঘাতটো ইয়াতে কি আছে √t দিয়া আছে কাৰণে ঘাতটো হাফ। কি অখণ্ড সংখ্যা নহয়, গতিকে এইটো বহুপদ নহয়। এইদৰে তোমালোকে বাকি দুটাও কৰিবা। 2 নম্বৰ প্ৰশ্নটো মই অকমান তোমালোকক আলোচনা কৰি দিছো। 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে
প্ৰশ্নটো কি দিছে তলৰ প্ৰতিটোৰে x স্কয়াৰৰ সহগ লিখা x স্কয়াৰৰ সহগ লিখিব দিছে গতিকে প্ৰথমটো দিয়া আছে 2 নম্বৰৰ 1 2 + x স্কয়াৰ + x 2 + x স্কয়াৰ + x x স্কয়াৰৰ সহগ লিখিব দিছে গতিকে ইয়াত x স্কয়াৰ আছে আমাৰ মাজত যেটো পদ আছে সেই পদটো x স্কয়াৰ গতিকে ইয়াত x স্কয়াৰৰ সহগ কি হ'ব তাৰ লগত কি পূৰণ হৈ আছে ইয়াত যেটো অকল x স্কয়াৰ আছে তাৰ লগত কি পূৰণ হৈ আছে 1 পূৰণ হৈ আছে গতিকে x স্কয়াৰৰ সহগ কি হ'ব 1 হ'ব আন এটা দেখুৱাই দিছো 3 নম্বৰটো π/2 x স্কয়াৰ + x ইয়াতে x স্কয়াৰ কি হ'ব x স্কয়াৰৰ লগত কি পূৰণ হৈ আছে x স্কয়াৰৰ সহগ x স্কয়াৰৰ লগত কি পূৰণ হৈ আছে π/2 গতিকে x স্কয়াৰৰ সহগ হ'ব π/2 আন এটা দেখুৱাই দিছো মই 5 নম্বৰটো 2x - 3 x স্কয়াৰ - 3x + 1 ইয়াতে দুটা উৎপাদক পূৰণ হৈ আছে গতিকে আমি ভাঙিব লাগিব পূৰণটো দেখুৱাব লাগিব পূৰণটো দেখুৱাব লাগিলে প্ৰথমতে 2x এৰে পূৰণ কৰিম মই 2x³ - 6x² + 2x তাৰপিছত -3 ৰে পূৰণ কৰিম -3x² + 9x - 3 এতিয়া মই x² থকাবোৰ একলগ কৰিম 2x³ x² আছে ইয়াতে -6 আৰু ইয়াতে -3 so -9x² হ'ব plus 11x minus 3 ইয়াত 6টা 6 মাইনাস আছে আৰু ইয়াত 3 মাইনাস আছে গতিকে টোটাল কৰিলে 9 মাইনাস হ'ব 9টা গতিকে 9 minus 9x² plus 11x minus 3 এতিয়া এই বহুপদটো এটা বহুপদ x অলগযুক্ত ইয়াত ঘাত যেহেতু ধনাত্মক গতিকে ই এটা বহুপদ আৰু এই বহুপদটোত x² থকা পদটো হৈছে এইটো -9x² -9x² এই পদটো ইয়াত x² ৰ সহগ হ'ব x² ৰ সহগ হ'ব -9 তো ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক লগতে অনুশীলনী 2.1 ৰ দুটা কোৱেশ্চন আলোচনা কৰি দিলো তোমালোকে ভিডিঅটো মন দি চাবা থ্যাংক ইউ